সেপ্টেম্বৰৰ আগতে আধাৰ কাৰ্ডক লৈ দুটা জৰুৰী খবৰ নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত ৰাজ্যত আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ বিশদ গহনা কি গহনা কৰিছে জানিবলৈ ভিডিঅটো বেছি শ্বেয়াৰ কৰি শেষলৈকে চাওক হয় আপুনি ঠিকই শুনিবলৈ পাইছে ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহি গৈছে এটা বিগ ব্ৰেকিং নিউজ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড 30 সেপ্টেম্বৰৰ বাবে অন্তিম তাৰিখ অৰ্থাৎ লাষ্ট ডেট ধাৰ্য কৰি দিয়া হৈছে অসম চৰকাৰৰ তৰফৰ পৰা যদি 30 সেপ্টেম্বৰ পাৰ হয় তেনেহলে আপুনি পৰিব মহা বিপদত আধাৰ কাৰ্ড নথকাকৈ এতিয়াও কোনো লোক আছে নেকি যদি আছে 30 সেপ্টেম্বৰৰ বাবে 30 সেপ্টেম্বৰৰ আগতে আবেদন কৰক আপুনি যদি আপুনি এতিয়াও আধাৰ কাৰ্ড উলিয়া নাই শীঘ্ৰেই আবেদন কৰক নহলে পৰিব বিপদত এতিয়াৰ পৰা 18 বছৰ উৰ্বদৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড আৰু কিন্তু শিডিউল ট্ৰাইব শিডিউল কাষ্ট চাহ জনজাতি হলেহে এবছৰলৈ আধাৰ কাৰ্ড দিয়া হ'ব ইফালে যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড পোৱা নাই একে দিনৰ ভিতৰতে কৰিব পাৰিব আবেদন ইয়াৰ পিছত বন্ধ হৈ যাব আবেদন প্ৰক্ৰিয়া সেপ্টেম্বৰত আবেদনৰ অন্তিম তাৰিখ ধাৰ্য কৰি দিয়া হৈছে 30 সেপ্টেম্বৰলৈকে যদি আপুনি নকৰে তেনেহলে পৰিব বিপদত ইয়াৰ পিছতে যদি কোনো লোক বাদ পৰি যায় জিলা আয়ুক্তক দিব লাগিব আপোনালোকে আবেদন আৰু সম্পূৰ্ণ দি চালিহে আয়ুক্তই দিব পাৰিব আপোনাক আধাৰ কাৰ্ডখন কেৱল জিলা আয়ুক্তই দিব পাৰিব এতিয়াৰ পৰা আধাৰ কাৰ্ডখন 30 সেপ্টেম্বৰৰ পিছত কোনো লোকে যাতে ভাৰতৰ আধাৰ কাৰ্ড লৈ অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এই নতুন পদক্ষেপ তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে আধাৰ কাৰ্ড নথকাকৈ এতিয়াও কোনো লোক আছে নেকি তাকো পৰীক্ষা কৰা হ'ব আৰু 30 সেপ্টেম্বৰৰ বাবে অন্তিম তাৰিখ ধাৰ্য কৰি দিয়া হৈছে যদি আপুনি এতিয়াও আধাৰ কাৰ্ড উলিয়াও নাই শীঘ্ৰে আপুনি আবেদন কৰক এতিয়াৰ পৰা 18 বছৰৰ বাবে কোনো লোকে নাপাব আধাৰ কাৰ্ড কিন্তু শিডিউল ট্ৰাইব শিডিউল কাষ্ট চাহজনতি হলে এবছৰলৈ আধাৰ কাৰ্ড দিয়া হ'ব যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড পোৱা নাই এই কেইদিনৰ ভিতৰত আবেদন কৰক ইয়াৰ পিছত বন্ধ হৈ যাব আবেদন প্ৰক্ৰিয়া সেপ্টেম্বৰত অৰ্থাৎ 30 সেপ্টেম্বৰ আবেদনৰ অন্তিম সময়সীমা ধাৰ্য কৰি দিয়া হৈছে